সেইদিনা মই মোৰ স্বামীৰ সৈতে বজাৰলৈ গৈছিলোঁ। বহুদিনৰ পৰা বজাৰলৈ যাব মন গৈ আছিল যদিও সময় পোৱা নাছিলোঁ। আজি দেওবাৰ, মানুহজনৰ ঘৰত আছিল, গতিকে ব্ৰেকফাষ্ট কৰি আমি বজাৰলৈ আহিলোঁ। মাত্ৰ কিছু সময় বস্তু চাই থাকোঁতে পিছফালৰ পৰা কোনোবাই মাত লগালে। মই পিছলৈ ঘূৰি চালোঁ আৰু হঠাৎ মোৰ ওচৰত এজন পাগল সাধু বাবাক দেখিলোঁ। তেওঁ মোৰ পৰা দান বৰঙণি বিচাৰি আশীৰ্বাদ দিবলৈ আৰম্ভ কৰাৰ আগতেই মই তেওঁক দান হিচাপে 100 টকীয়া নোট এখন দিলোঁ। টকা দিয়াৰ পিছত ঘূৰি অহাৰ লগে লগে তেওঁ মোৰ চাদৰখনত ধৰি ক'লে, "দেৱী, টকাখিনি ঘূৰাই লোৱা।" সাধু বাবাজনৰ এনে কথা শুনি মই বৰ আচৰিত হোৱা যেন অনুভৱ কৰিলোঁ। এইজনে প্ৰথম সাধু বাবা হয় চাগৈ, যিয়ে নেকি পইচা ঘূৰাই দিছে। সাধু বাবাই ক'লে, "পইচাটো ৰাখি থোৱা।" মই ক'লোঁ, "কি হ'ল? আপুনি কিয় পইচাটো ঘূৰাই দিছে?" তাৰ পাছত সাধু বাবাজনে আকৌ মোৰ চাদৰখনত ধৰি ক'লে, "তুমিতো সেইজনী ছোৱালী।" এই কথা শুনাৰ লগে লগে মই স্তম্ভিত হৈ পৰিলোঁ। তাৰপিছত তেওঁ মোৰ ভৰি দুখনত ধৰি ক'লে, "দেৱী, মোক পইচা নালাগে, মোৰ গালত এতিয়াই চৰ মাৰক।" এইটো কথা কৈ তেওঁ নিজে নিজৰ গালত 2খন হাতেৰে চৰ মাৰিবলৈ ধৰিলে। এইবোৰ দেখি মই বহুত ভয় খালোঁ আৰু লগে লগে স্বামীৰ হাতখন টানি ক'লোঁ, "ৰাজেশ, ঘৰলৈ যাওঁ ব'লক।" তেওঁ মোক বুজাবলৈ চেষ্টা কৰিলে যে মই আহিছোঁ যেতিয়া মই মোৰ বজাৰ কৰি ঘৰলৈ যাব লাগে। কিন্তু মই সাজু নাছিলোঁ। মই বৰ ভয় খাইছিলোঁ। তাত থাকিব নোৱাৰিলোঁ আৰু শান্তিৰে বজাৰ কৰিবও নোৱাৰিলোঁ। গতিকে মই তেওঁক হাতত ধৰি গাড়ীত বহিলোঁ আৰু উভতি আহিলোঁ। পিছদিনা মই সেই পাগল সাধু বাবাৰ কথা ভাবি থাকোঁতে কাম কৰা বাজনীয়ে আহি মোক ক'লে যে, "মেডাম, বাহিৰত কোনোবা এজন আহিছে আৰু তেওঁ আপোনাক লগ কৰিব বিচাৰিছে।" মোক লগ কৰিব আহিছে? কোন হয়? মই ক'লোঁ, "ব'লা চাওঁগৈ।" দুপট্টাখন পিন্ধি বাহিৰলৈ ওলাই অহাৰ লগে লগে এইটো দেখি মই স্তম্ভিত হৈ পৰিলোঁ যে সেই পাগল সাধু বাবাজন দুৱাৰত থিয় হৈ আছে। মই তৎক্ষণাত গেটখন বন্ধ কৰি লগে লগে ভিতৰলৈ দৌৰি আহিলোঁ। মই বহুত ভয় খাইছিলোঁ। মই ঘৰটোত অকলশৰীয়াকৈ থকাৰ কাৰণে চিন্তিত হৈ পৰিছিলোঁ। মই ভিতৰলৈ আহি শান্তিৰ হুমুনিয়া এটা লৈ ভাবিবলৈ ধৰিলোঁ, এইজন সাধু বাবাই কেনেকৈ মোৰ ঘৰ পালেহি আৰু কিয় মোৰ পিছা কৰি আছে। বহুত চিন্তা কৰিলোঁ, কিন্তু কোনো সিদ্ধান্তত উপনীত নহ'লোঁ। আবেলি ৰাজেশ যেতিয়া ঘৰলৈ আহিল তেতিয়া মই তেওঁক এই পাগল সাধু বাবাজনৰ বিষয়ে একো কোৱা নাছিলোঁ, কাৰণ তেওঁ ভাগৰুৱা হৈ আছিল আৰু তেওঁ মোৰ কথাত চিন্তিত হৈ পৰিলহেঁতেন। কিন্তু এতিয়া তেওঁ প্ৰতিদিনে মোৰ ঘৰৰ বাহিৰত ঘূৰি ফুৰিছিল আৰু কেতিয়াবা দুৱাৰত টোকৰ মাৰি কৈছিল, "বাবাৰ কথা শুনা।" কিন্তু মই গেট খোলা নাছিলোঁ। তেওঁৰ কথা শুনাটো দূৰৈৰ কথা আছিল। মই ভয়ে ভয়ে জীয়াই আছিলোঁ। এই ভয়ৰ বাবে মোৰ ৰাতিৰ টোপনি নোহোৱা হৈ গৈছিল। ৰাতি যদি কেনেবাকৈ চকু দুটা হঠাতে মেল খাই যায় তেতিয়া মই আকৌ শুবলৈ চেষ্টা কৰি গোটেই ৰাতিটো উজাগৰে কটাবলগীয়া হৈছিল। টোপনিৰ অভাৱৰ বাবে মোৰ দেহটো অসুস্থ হ'বলৈ ধৰিলে। বহুদিন এনেকৈ পাৰ হৈ গ'ল। মই ভাবি থাকোঁ যে এইজন সাধু বাবাই মোৰ লগত কি কথা পাতিব বিচাৰে। মই তেওঁক চিনিও নাপাওঁ। সিদিনা মই প্ৰথমবাৰৰ বাবে তেওঁক বজাৰত দেখা পাইছিলোঁ। এদিন মই শান্তিত থাকিব নোৱাৰি মোৰ স্বামী ৰাজেশক ক'লোঁ, "আপোনাৰ সেই সাধু বাবাজনৰ কথা মনত আছেনে?" "কোনজন সাধু বাবা?" ৰাজেশে চাহ ঢুকি ক'লে। মই ক'লোঁ, "সিদিনা বজাৰত লগ পোৱা জন যে অতি অদ্ভুত পাগল আছিল।" তেওঁ হাঁহি মাৰি ক'লে, "অঁ, সেইজন সাধু বাবা, যাৰ ভয়ত তুমি বজাৰ কৰা নাছিলা আৰু ঘৰলৈ উভতি আহিছিলা। তুমি এতিয়াও সেই সাধু বাবাজনক ভয় কৰি আছা নেকি? বহুদিন হ'ল দেখোন এই ঘটনাটো সংঘটিত হোৱা।" তেতিয়া মই তেওঁক ক'লোঁ যে সাধু বাবাই প্ৰতিদিনে আমাৰ ঘৰলৈ আহি বাৰে বাৰে কয় যে তেওঁ মোৰ লগত কথা পাতিব বিচাৰে। তেওঁ আচৰিত হৈ ক'লে, "এইটো এটা বহুত অদ্ভুত কথা। সেই সাধু বাবাই তোমাৰ লগত কিয় কথা পাতিব বিচাৰিছে? সেইটোৱেতো ময়ো ভাবি আছোঁ যে তেওঁ মোৰ লগত কি কথা থাকিব পাৰে।" তাৰ পাছত এদিন ৰাজেশৰ উপস্থিতিত মই সেই সাধু বাবাজনক ভিতৰলৈ মাতিলোঁ। যেতিয়া তেওঁ ভিতৰলৈ আহিল তেতিয়া তৎক্ষণাত মোৰ চকু সেই সাধু বাবাজনৰ কাপোৰত লুকাই থকা হাতখনৰ ওপৰত পৰিল। তেওঁৰ হাতত থকা সেই বস্তুটো দেখি মোৰ গাৰ নোম শিয়ৰি আহিল। গতিকে কাহিনীটো আৰম্ভ হৈছে মোৰ কলেজীয়া দিনৰ পৰা। মই এগৰাকী অতি সহজ সৰল আৰু সাধাৰণ ছোৱালী আছিলোঁ। এই পৃথিৱীত ভাল বেয়াৰ একো চিনাকি নাছিল। পৃথিৱীত কি হৈ আছে মই একো গম পোৱা নাছিলোঁ আৰু মোৰ এইবোৰৰ প্ৰতি একো আগ্ৰহো নাছিল। মই আনন্দত দিন পাৰ কৰিছিলোঁ। কলেজৰ পৰা পোনে পোনে ঘৰলৈ আহিছিলোঁ আৰু
আৰু ঘৰৰ পৰা চিধাই কলেজলৈ গৈছিলোঁ। ঘৰলৈ অহাৰ পিছত ৰাতিৰ আহাৰ খোৱাৰ পিছত শুইছিলোঁ। কেতিয়াবা কেতিয়াবা ৰাতিৰ আহাৰ ৰান্ধি মাক সহায় কৰিছিলোঁ। আমি আছিলোঁ মাত্ৰ দুজনী বাই ভনী আৰু মই সৰু আছিলোঁ। মোৰ বাৰ এংগেজমেণ্ট হৈছিল আৰু তাইৰ 5 মাহৰ পিছত বিয়া আছিল। মই ইমান ভাল ছাত্ৰী নাছিলোঁ, কিন্তু মোৰ মা দেউতাই মোক পঢ়াব বিচাৰিছিল, সেয়ে কষ্ট কৰি পাছ কৰিছিলোঁ। এইদৰে মোৰ দিনবোৰ পাৰ হৈ গৈছিল। এদিন মই কলেজৰ পৰা মোৰ বান্ধৱীৰ সৈতে ঘৰলৈ উভতি আহি আছিলোঁ। তেতিয়া এজন ল'ৰা থিয় হৈ মোক চাই আছিল। ময়ো তাক দেখি নেদেখাৰ ভাও জুৰি গুচি আহিলোঁ। পিছদিনা আকৌ সেই ল'ৰাটোৱে ৰাস্তাত থিয় হৈ থকা দেখা পালোঁ। মই দেখিলোঁ যে সি দেখাত ভালেই আছিল আৰু মোৰ ফালে চাই সি হাঁহি আছিল। এতিয়া সেই ল'ৰাটোৱে প্ৰতিদিনে থিয় হৈ মোৰ ফালে চাই হাঁহি থকা দেখোঁ। মোৰো তাক দেখা পোৱাটো অভ্যাসত পৰিণত হৈছিল। সি মোক একো নকয়, কাৰণ মোৰ বান্ধৱীবোৰ মোৰ লগত থাকিছিল। এদিন কলেজত মোৰ জ্বৰ হোৱাৰ বাবে সোনকালে ঘৰলৈ গুচি আহিলোঁ। আমাৰ ঘৰটো কলেজৰ পৰা বেছি দূৰত নহয় বাবে খোজকাঢ়ি অহা যোৱা কৰিছিলোঁ। কলেজৰ পৰা অলপ দূৰত সেই ল'ৰাটো থিয় হৈ থকা দেখিলোঁ। মই আগবাঢ়ি গৈ থাকিলোঁ। মোক অকলে অহা দেখি সি মোক ৰ'বলৈ দিলে আৰু ক'লে, শুনা। মই ৰৈ দিলোঁ। মোৰ হৃদয়খন জোৰ জোৰকৈ কঁপিবলৈ ধৰিলে। মই সাহস গোটাই ক'লোঁ, কি হ'ল আৰু কোন হয় তুমি? আৰু কিয় প্ৰতিদিনে বাটত থিয় হৈ মোক চাই থাকা? সি হাঁহিলে আৰু ক'লে, তোমাৰ বাবে। মই ভয় খাই গ'লোঁ। সি মোৰ চকুত চকু থৈ ক'বলৈ ধৰিলে যে মই তোমাক ভাল পাওঁ। মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ। তোমাক বহুত ভাল পাওঁ ৰীনা। মই আচৰিত হৈছিলোঁ। সিটো মোৰ নামটোও জানিছিল। মোৰ হাত ভৰিবোৰ কঁপিবলৈ ধৰিলে। মই তাক সুধিলোঁ যে তুমি মোৰ নামটো কেনেকৈ জানা? তেতিয়া সি ক'লে, নামটো জনাটো কি কঠিন কাম। মইতো তোমাৰ ঘৰৰ ঠিকনাটোও জানো। এই কথা শুনি মই থতমত খালোঁ। ভয়ে ভয়ে সুধিলোঁ, তুমি কি বিচাৰিছা? সি ক'লে, মই কেৱল তোমাক বিচাৰোঁ। তোমাক দেখাৰ পৰাই মোৰ টোপনি হেৰাই গৈছে, শান্তি হেৰাই গৈছে, আৰু মই বিচাৰোঁ তুমি মোৰ প্ৰেমক মৰমেৰে আঁকোৱালি লোৱা। এইটো কথা শুনাৰ পিছত মই তাত ৰৈ নাথাকিলোঁ, যাতে কোনোবাই নেদেখক। মই খোজ কাঢ়িবলৈ ধৰিলোঁ। সি মোক মাতি আছিল, কিন্তু মই দৌৰি দৌৰি ঘৰ পালোহি। ঘৰ পোৱাৰ পিছত মই ঔষধ খাই শুই গ'লোঁ। ৰাতি মোৰ জ্বৰটো অলপ ভাল হ'ল। তেতিয়া মই সেই ল'ৰাটোৰ কথাকে ভাবিবলৈ ধৰিলোঁ। সি তাৰ নামটো ৰাজ বুলি কৈছিল। তাৰ কথা ভাবি মোৰ হৃদয়খন জোৰ জোৰকৈ কঁপিবলৈ ধৰিলে। এইটো প্ৰথমবাৰ হৈছিল যে ল'ৰা এটাই মোৰ প্ৰতি ইমান আগ্ৰহ প্ৰকাশ কৰিছিল। মোৰ এইবোৰ বেয়াও লগা নাছিল। তাৰ পাছত পিছদিনা সি মোক ৰাস্তাত হাঁহি হাঁহি লগ পাইছিল আৰু মোক ইংগিতেৰে নমস্কাৰ জনাইছিল, আৰু মই লাজ কৰিছিলোঁ। কিছুদিনৰ পাছত সি মোক চিঠি দিবলৈ ধৰিলে, আৰু ঘৰলৈ অহাৰ পিছত তাৰ চিঠিবোৰ পঢ়ি আকৌ চিঠিবোৰ লুকুৱাই ৰাখিছিলোঁ। তাৰপিছত ময়ো তাৰ চিঠিবোৰৰ উত্তৰ দিবলৈ আৰম্ভ কৰিছিলোঁ। মোৰো তাক ভাল লাগিছিল। মই তাক ভাল পাব আৰম্ভ কৰিছিলোঁ। প্ৰথম ভাল পোৱাৰ অনুভূতিয়ে মোক গোটেই দিনটো তাৰ স্মৃতিত ডুবাই ৰাখিছিল। আমি প্ৰতিদিনে বাটত ইজনে সিজনক দেখা পাইছিলোঁ আৰু চিঠিৰ জৰিয়তে কথা বতৰা পাতিছিলোঁ। তাৰপিছত এদিন সি চিঠিত লিখিলে যে আমি এনেকৈ কিমান দিন চিঠি লিখি থাকিম, এতিয়া মোক লগ কৰা, আমি দুয়ো ক'ৰবাত লগ হ'ব লাগিছিল। মই তাক উত্তৰত লিখিলোঁ যে ময়ো লগ পাব বিচাৰোঁ, কিন্তু এইটো সম্ভৱ নহয়, আমি যদি ধৰা পৰোঁ। সি লিখিলে যে তুমি কলেজলৈ আহিবা আৰু মোৰ লগত যাবা। কলেজ ছুটিৰ সময়ত মই তোমাক কলেজৰ সন্মুখত থৈ আহিম। মই মান্তি হ'লোঁ। পিছদিনা মই কলেজলৈ আহিলোঁ। সি কলেজৰ ওচৰত বাইকখন লৈ থিয় হৈ আছিল। মই ইফালে সিফালে চাই তাৰ বাইকখনত বহিলোঁ। সি মোক এখন পাৰ্কলৈ লৈ গ'ল। তাতে সি মোক নিজৰ প্ৰেমৰ বিশ্বাস জন্মাই আছিল। বহু প্ৰতিশ্ৰুতি দিছিল, বহুত শপত খালে আৰু ক'লে যে সি মোৰ অবিহনে জীয়াই থাকিব নোৱাৰে। আমাৰ প্ৰেমৰ প্ৰতি তাৰ গুৰুত্ব দেখি মই নিজেই ঈৰ্ষা অনুভৱ কৰিবলৈ ধৰিলোঁ। এই কথা মই কেতিয়াও সপোনতো ভবা নাছিলোঁ যে কোনোবা ল'ৰাই মোৰ জীৱনলৈ আহি মোক অপৰিসীম মৰম কৰিব। সেইদিনা মই বৰ সুখী হৈছিলোঁ। ঘৰলৈ আহি তাক মনত পেলাই বাৰে বাৰে হাঁহিছিলোঁ। এতিয়া তাৰ লগত কথা নপতাকৈ থাকিব নোৱাৰোঁ। সকলো ঠাইতে তাকে দেখা পাইছিলোঁ। মই ঘৰত তাৰ কথা কাকো কোৱা নাছিলোঁ। তাৰপিছত আমি সঘনাই লগ হ'বলৈ আৰম্ভ কৰিছিলোঁ। প্ৰথমে পাৰ্কত,
তাৰপিছত হোটেলত আৰু এদিন সি মোক তাৰ বন্ধুৰ ফ্লেটলৈ লৈ আহিল। মই ভয় খাই গলো আৰু তাক কলো, ৰাজ, তুমি মোক ইয়ালৈ কিয় আনিছা? সি ক'লে, প্লিজ তুমি ভিতৰলৈ বলাচোন। মোৰ হাতত ধৰি সি মোক ভিতৰলৈ লৈ আহিল। ইয়াত এটা সৰু কোঠাৰ ফ্লেট আছিল য'ত সি মোক লৈ গৈছিল। সি মোৰ ফালে মৰমৰ চকুৰে চাই ক'লে, অতি সোনকালে মই মোৰ পৰিয়ালৰ লোকক তোমাৰ ঘৰলৈ পঠিয়াই দিম। আৰু ময়ো তাৰ চালাকি কথাত আহি নিজকে হেৰাই দিলো, কাৰণ তাৰ প্ৰেমত মই বৰ অসহায় হৈ পৰিলো। তাৰ কথা মানি লোৱাৰ বাহিৰে মোৰ আন উপায় নাছিল। ঘৰলৈ অহাৰ পিছত মই বহুত কান্দিলো আৰু মই কৰা কামৰ বাবে বহুত পস্তালো। মই কেনেকৈ কাৰোবাক ইমানখিনি ভাল পাব পাৰো? কিন্তু পিছদিনা ৰাজে মোক আকৌ এবাৰ নিজৰ মৰমৰ আশ্বাস দি সকলো পাহৰিবলৈ বাধ্য কৰালে। কিছুদিন মোৰ গাটো ভাল লাগি থকা নাছিল। মোৰ শৰীৰটো নিৰ্জীৱ হৈ পৰিছিল। কলেজত এদিন মোৰ মূৰ ঘূৰালে আৰু মই বাগৰি পৰিলো। তেতিয়া মোৰ বান্ধৱীজনীয়ে মোক জোৰ কৰি ওচৰৰ ক্লিনিক এখনলৈ লৈ গ'ল, য'ত মোক পৰীক্ষা কৰাৰ পিছত ডাক্তৰে মোৰ স্বামীৰ নাম সুধিলে। এই কথা শুনি মই থতমত খাই মোৰ বান্ধৱীৰ ফালে চালো। বান্ধৱীয়ে ক'লে, ডাক্তৰ বাইদেউ, তাই কুমাৰী, বিয়া হোৱা নাই। এই কথা শুনি ডাক্তৰে অদ্ভুত চকুৰে মোৰ ফালে চাই ক'লে, তেন্তে এইটো কাৰ সন্তান? সন্তান? মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ যাবলৈ ধৰিলে। এইবোৰ শুনি মোৰ মূৰটো ঘূৰোৱা যেন লাগিল। ডাক্তৰে কি কৈ আছিল মই একো শুনা পোৱা নাছিলো। মোৰ বান্ধৱী মীনাই মোক ক্লিনিকৰ পৰা উলিয়াই আনি ক'লে যে মই মা হ'ব ওলাইছো। মোৰ অৱস্থা দেখি তাই মোক আৰু একো নুসুধিলে আৰু কাকো নকওঁ বুলি কৈ মোক সান্তনা দিলে। এই গোপন কথা মই গোপন কৰি ৰাখিম। এই সময়ত তোমাৰ অৱস্থা এনেকুৱা নহয় যে তোমাক প্ৰশ্নৰ উত্তৰ সুধিব পাৰো। মোক ঘৰত থৈ তাই গুচি গ'ল। ঘৰ পাওঁতে বিচনাত পৰি বহুত কান্দিবলৈ ধৰিলো। মোৰ কি হৈছে? এতিয়া কি কৰিম? মই কেনেকৈ মোৰ মুখখন পৃথিৱীক দেখুৱাম? ঘৰৰ মানুহক কি ক'ম? এইকাৰণে ইমান দিন মোৰ গাটো অসুস্থ হৈ আছিল। এইবোৰ ভাবি ভাবি মোৰ মূৰটো ঘূৰাবলৈ ধৰিলে যে ইয়াৰ পিছত কি হ'বলৈ গৈ আছে। তাৰ পিছদিনা ৰাজক মই লগ কৰিলো আৰু সকলো কথা ক'লো। সি অকণো চিন্তিত নহ'ল আৰু সি মোক ক'লে, চিন্তা নকৰিবা, মই সোনকালে মোৰ পৰিয়ালৰ মানুহক তোমালোকৰ ঘৰলৈ পঠাম। তুমি তোমাৰ ঘৰৰ মানুহৰ লগত কথা পাতা আৰু যদি মান্তি নহয় তেনেহ'লে আমি দুয়ো পলাই গৈ বিয়া হ'ম। সি মোক আকৌ সপোন দেখুৱাবলৈ ধৰিলে। সেইদিনা কলেজত মীনাক মই সকলো কথা ক'লো যে মই কাৰোবাৰ প্ৰেমত পৰিছো আৰু আমি গোপনে লগ কৰা আৰম্ভ কৰিছো আৰু এই সন্তানটো তাৰেই। এতিয়া কোৱা, মই কি কৰিম? তাই ক'বলৈ ধৰিলে যে মই একো বুজিব পৰা নাই, মাত্ৰ সেই ল'ৰাটোক কোৱা যে তোমাক সি যাতে সোনকালে বিয়া কৰায়, নহ'লে বহুত বেয়া হ'ব। বৰ্তমান এই শিশুটোৰ বিষয়ে কোনেও নাজানে। যদি কেইমাহমান পাৰ হৈ যায় তেতিয়া লুকুৱাই ৰখাটো কঠিন হৈ পৰিব। তেতিয়া মই মীনাক ক'লো যে সি তাৰ পৰিয়ালৰ লোকক পঠিয়াম বুলি কৈছে। আজি মই ঘৰত ক'ম যে মই কাৰোবাক ভাল পাওঁ। ঘৰলৈ অহাৰ পিছত মই মাক ক'লো, মা, মই ল'ৰা এটাক ভাল পাওঁ আৰু মই তাৰ লগত বিয়া হ'ব বিচাৰোঁ। তেওঁলোকে মোৰ বাবে সম্পৰ্ক বিচাৰি আহিব বিচাৰে। মোৰ এই কথা শুনি মাৰ বৰ খং উঠিল। মায়ে ক'লে, এতিয়া তুমি নিজে ল'ৰা পচন্দ কৰিবা। মই তোমাক এয়াই সংস্কাৰ দিছোঁ নেকি? সাৱধান, যদি তাৰ পৰা কোনোবা আহে তেওঁলোকক আহিবলৈ মানা কৰা। এতিয়া তুমি আৰু পঢ়া শুনা কৰিব লাগিব। বিয়াৰ জেমেলাত এতিয়াই পৰিব নালাগে। সময় আহিলে আমি তোমাৰ বাবে এটা ভাল সম্পৰ্ক বিচাৰি বিয়া কৰাই দিম। যেতিয়া মই কিবা এটা ক'বলৈ মুখ মেলিলো তেতিয়া মায়ে ক'লে, এতিয়া আৰু মই একো কথা শুনিব নিবিচাৰোঁ। মায়ে মোৰ একো কথা শুনিব বিচৰা নাছিল। এতিয়া মই কি কৰিম? পিছদিনা ৰাজক এই বিষয়ে কওঁতে সি ভাবিলে আৰু ক'লে, এতিয়া পলাই যোৱাৰ বাহিৰে আন কোনো ৰাস্তা নাই। তুমি গৰ্ভৱতী যদি নহলা হয় তেন্তে মই অপেক্ষা কৰিলোহেঁতেন। কিন্তু এতিয়া এনে পৰিস্থিতিত কোৰ্ট মেৰেজেই এই সমস্যাৰ একমাত্ৰ সমাধান। তুমি এনেকুৱা কৰা যে আজি তোমাৰ প্ৰয়োজনীয় কাপোৰ কিছুমান লৈ সাজু হৈ থাকিবা। আমি ৰাতি দুয়ো পলাই যাম আৰু ৰাতিপুৱা কোৰ্ট মেৰেজ কৰিম। তাৰ কথাত মই একমত হ'লো। নহ'লে মই কি কৰিম? বাধ্যতা যে মোৰ ভাগ্য হৈ পৰিছিল। সেইদিনা ৰাতি মোৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ সৰু বেগ এটাত ভৰাই সকলো টোপনি যোৱালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। সকলো টোপনি যোৱাত মই সাহস গোটাই বেগটো তুলি লৈ মনে মনে ঘৰৰ পৰা ওলাই আহিলোঁ। বাটত ৰাজে মোৰ বাবে বাইক এখন লৈ ৰৈ আছিল। মই তাৰ বাইকখনত বহিলোঁ আৰু
তাৰ লগত পলাই আহিলো। আমি বহু দূৰ অহাৰ পিছত ৰাজে এটা বিল্ডিঙৰ ওচৰত বাইকখন ৰখাই মোক ভিতৰলৈ আহিবলৈ ক'লে। মই সুধিলো, এইটো কাৰ ঘৰ? সি এইটো তাৰ বন্ধুৰ ঘৰ বুলি ক'লে আৰু আমি আজি ৰাতি ইয়াতে থাকিম। মই সংকোচ কৰি ভিতৰলৈ সোমাই গলো। তাত আন ছোৱালীৰ লগতে পুৰুষো উপস্থিত আছিল। কৰিডৰে পাৰ হৈ যোৱাৰ পিছত সি মোক ড্ৰয়িং ৰুমৰ দৰে কোঠা এটালৈ লৈ আহিছিল আৰু তাতে এগৰাকী বৃদ্ধা মহিলাই বিচনাত বহি পাণ চুবাই আছিল। তেওঁ ক'লে, ৰাজ, লৈ আহিলা ছোৱালীজনীক? ৰাজে মোৰ ফালে বেয়া দৃষ্টিৰে চাই ক'লে, বহুত ভাল ছোৱালী, এতিয়া মোক মোৰ পইচা দিয়া, মোৰ দেৰি হৈছে। মই বহুত আচৰিত আৰু চিন্তিত হৈ থিয় হৈ আছিলোঁ। এবাৰ যদি মই মানুহগৰাকীলৈ চাইছিলোঁ, আন এবাৰ আকৌ ৰাজলৈ চাইছিলোঁ, যিয়ে নেকি সেই মানুহজনীৰ পৰা পইচা লৈ আছিল। মই চিঞৰি ক'লো, ৰাজ, এই সকলোবোৰ কি আৰু কিহৰ বাবে তুমি এই মহিলাগৰাকীৰ পৰা পইচা লৈছা? ৰাজে পইচাখিনি লৈ একো নোকোৱাকৈয়ে আঁতৰি গ'ল। মই তাৰ পিছে পিছে দৌৰি যাওঁতে এজন মানুহে মোক ধৰি ৰাখিলে। মহিলাগৰাকীয়ে বহা ঠাইৰ পৰা উঠি ক'লে, সি তোমাক বিক্ৰী কৰিবলৈ আহিছিল। এই কথা শুনি মোৰ মুখখন হেতা হৈ পৰিল। মহিলাগৰাকীয়ে ক'লে, সি তোমাক মোৰ লগত চুক্তি কৰিছে আৰু এতিয়া তুমি মোৰ বেশ্যালয়ৰ সৌন্দৰ্য। এতিয়া মই যি ক'ম তুমি তাকে কৰিব লাগিব। সি যেন মোৰ মূৰত এটা বোমা ফুটাই থৈ গ'ল। মই চিঞৰিবলৈ ধৰিলোঁ, মোক এৰি নাযাবা, মই ইয়াত নাথাকোঁ। তেওঁলোকে মোক এটা কোঠাত বন্দী কৰি ৰাখিলে, য'ত চিঞৰি চিঞৰি কান্দি কান্দি মোৰ অৱস্থা বেয়া হৈ গ'ল। ৰাজে মোক প্ৰেমৰ জালত পেলালে আৰু মোক বিশ্বাসঘাতকতা কৰিলে। এগৰাকী মহিলাই কৈ আছিল যে সি আগতেও দুজনী ছোৱালীক ইয়াত বিক্ৰী কৰি থৈ গৈছে আৰু ময়ো বিশ্বাসঘাতকতাৰ বলি হৈছিলোঁ। তাৰ লগতে মই মোৰ সন্মানো হেৰাই পেলাইছিলোঁ আৰু এতিয়া বেশ্যালয়ৰ জীৱন, এই লেতেৰাত মই জীয়াই থাকিব নোৱাৰোঁ। দুৱাৰত জোৰেৰে টোকৰ মাৰি মাত দিলোঁ, মোক যাবলৈ দিয়ক। কিন্তু সেই মানুহবোৰৰ এনেকৈ চিঞৰি চিঞৰি মাতি থকা শুনা অভ্যাস আছিল আৰু মোৰ কথা কোনেও নুশুনিলে। ভাগৰুৱা হৈ হাৰ মানি মই নিমাত হৈ থাকিলোঁ। সেই মহিলাগৰাকীৰ বিশেষ মানুহ আৰু ছোৱালীবোৰৰ দালাল, যাৰ নাম আছিল সুৰেন, সি মোক প্ৰতিদিনে খাদ্য পানী দি বুজাই দিছিল যে যমুনাবাইৰ কথা মানি লোৱা। সি মোক কেতিয়াবা কেতিয়াবা মাৰপিট কৰিছিল। আজিও সি মোৰ বাবে খাদ্য আনিছিল। মই মনে মনে ভাতকেইটা খালোঁ আৰু তাক ক'লোঁ যে মোক ওলাই যাবলৈ দিয়ক, ইয়াত মই উশাহ ল'ব পৰা নাই। আপোনালোকে যি বিচাৰে মই তাকে কৰিম। মোৰ এই কথা শুনি সি বহুত সুখী হ'ল আৰু মোক বাহিৰলৈ ওলাই আনিলে। যমুনাবাই মোক দেখি বৰ সুখী হ'ল। চীনা নামৰ ছোৱালী এজনীক মাতি ক'লে যে ৰীণাৰ মুখৰ চেহেৰাটো অলপ ভাল কৰা আৰু সকলো শিকাই দিয়া। তাইৰ খোৱা বোৱাৰ যত্ন ল'বা, কাৰণ তাই গৰ্ভৱতী। চিলা বৰ ভাল ছোৱালী আছিল। কেইদিনমানৰ ভিতৰতে মই তাইৰ লগত ভাল বন্ধুত্ব গঢ়ি তুলিছিলোঁ। মোৰ দৰেই তাইও পৰিস্থিতিৰ বলি হৈ ইয়ালৈ আহিছিল। মই তাইক মোৰ গোটেই কাহিনীটো ক'লোঁ। তাই মোক ক'লে যে তুমি ইয়াৰ পৰা কেনেবাকৈ পলাই যোৱা। মই তাইক সুধিলোঁ, এইটো সম্ভৱ নেকি? মোৰ চকু দুটা জিলিকি উঠিল। তাই মোক প্ৰতিশ্ৰুতি দিছিল যে তাই মোক এই বেশ্যালয়ত তাইৰ দৰে বজৰুৱা মহিলা হ'বলৈ নিদিয়ে। তাই সুযোগ পালে মোক ইয়াৰ পৰা পলুৱাই পঠিয়াব। তাইৰ কথা শুনি মই সকাহ পাইছিলোঁ, কিন্তু সুৰেনৰ উপস্থিতিত এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে। কিন্তু এদিন সেইদিনা নতুন ছোৱালী এজনী আহিছিল আৰু সুৰেনৰ সমস্ত মনোযোগ তাইৰ ওপৰত আছিল। চিলাই সুৰেনৰ কোঠালৈ গৈ তাৰ পানীত টোপনি যোৱা ঔষধ মিহলাই দিছিল। তাৰপিছত চিলাই ক'লে, চোৱা ৰীণা, আজি তুমি যিকোনো প্ৰকাৰে ইয়াৰ পৰা ওলাই যোৱা। কিন্তু মই ক'লৈ যাম? মই ভয়ে ভয়ে ক'লোঁ। চিলাই ক'লে, পৃথিৱীখন বৰ ডাঙৰ ৰীণা, মাত্ৰ সাহস থাকিব লাগিব। সহায় নিশ্চয় পাবা। তুমি য'তেই সহায় পাবা সেই ঠাই এই ঠাইতকৈ বহুতেই ভাল হ'ব। মই তাইৰ কথাত মান্তি হ'লোঁ। এইখন সেই ঠাই য'ত ৰাতি দিন হয় আৰু ৰাতিপুৱা সকলোৱে ভাগৰি পৰে আৰু কেইঘণ্টামানলৈ শুই থাকে। ৰাতি ইয়াৰ পৰা ওলাই যোৱাটো অসম্ভৱ আছিল। গতিকে সকলো শুই থকাৰ সময়ত ৰাতিপুৱা সোনকালে মোক ইয়াৰ পৰা উলিয়াই পঠিওৱাৰ পৰিকল্পনা কৰিলে চিলাই।
মই মোৰ কাপোৰৰ বেগটো তুলি লৈ চিলাইৰ সৈতে মনে মনে গেটলৈ আহিলোঁ। ইফালে সিফালে চাই চিলাই তলাটো খুলিলে আৰু মোক সাৱটি ধৰি ইয়াৰ পৰা ওলাই যাবলৈ ক'লে। মই ক'লোঁ, চিলা, তোমাৰ এই সহায় মই গোটেই জীৱন কেতিয়াও পাহৰিব নোৱাৰোঁ। ভগৱানে নিশ্চয় তোমাক ইয়াৰ বাবে উপহাৰ দিব। এই কথা কৈ মই তাৰ পৰা ওলাই আহিলোঁ। চিলাই আকৌ তলাটো মাৰি দিলে। চিলাই মোক অলপ পইচা দিলে আৰু ক'লে যে এইখিনি লৈ যোৱা, তোমাৰ কামত লাগিব। মই আৰু ঘৰলৈ যাব নোৱাৰোঁ। সেইকাৰণে প্ৰথমে ৰিক্সাত উঠি ডাক্তৰৰ ক্লিনিকত উপস্থিত হ'লোঁ। কেইবা ঘণ্টামানৰ পাছত ডাক্তৰ বাইদেউ তেওঁ ক্লিনিকলৈ আহিলে। মোক দেখি তেওঁ মোক চিনি পালে। মই তেওঁক ক'লোঁ যে মই গৰ্ভপাতৰ বাবে আহিছোঁ। মোৰ সকলো কথা শুনি তেওঁ মোক ক'লে যে এই গৰ্ভপাতৰ অপৰাধ মই কৰিব নোৱাৰোঁ। তেওঁ মোক তেওঁৰ লগত নিজৰ ঘৰলৈ লৈ গ'ল। তেওঁ বহুত সহজ সৰল স্বভাৱৰ মহিলা আছিল। মোৰ বহুত যত্ন লৈছিল আৰু তেওঁ নিজৰ সৰু ভায়েক ৰাজেশৰ লগত মোক বিয়া কৰাই দিলে। সকলো জানিও আৰু ক'লে যে ৰাজেশক তোমাৰ অতীতৰ বিষয়ে কেতিয়াও একো নক'বা, মই সকলো চম্ভালি ল'ম। মই বৰ সুখী হৈছিলোঁ। ৰাজেশক একো কোৱা নাছিলোঁ, আনকি এইটোও কোৱা নাছিলোঁ যে এই সন্তানটো তেওঁ নহয়। তেওঁৰ মতে মই 7 মাহত এটা সন্তান জন্ম দিছিলোঁ। তেওঁ এজন বহুত ভাল মানুহ আছিল আৰু মোক বহুত ভাল পাইছিল। মোৰ ল'ৰাৰ যেতিয়া এবছৰ হৈ গৈছিল তেতিয়া সেইদিনা মই ভাবিলোঁ যে এই সাধু বাবাজনক ৰাজেশৰ উপস্থিতিত মাতি অনাটো উচিত হ'ব। মই গেটখন খুলি সাধু বাবাজনৰ ভিতৰলৈ আহিবলৈ ক'লোঁ। তেওঁ ভিতৰলৈ অহাত মোৰ চকু সেই কাপোৰবোৰত লুকাই থকা হাতখনত পৰিল, যিখন হাতত খাৰু এপাত আছিল। এই একে এপাত খাৰু মই চুৰেণৰ হাতত দেখিছিলোঁ। এইবোৰ দেখি মোৰ হৃদয়খন যেন কঁপিবলৈ বন্ধ হৈ গ'ল তেনে লাগিল। সি কোনো সাধু বাবা নাছিল, সি সাধু বাবাৰ বেশত চুৰেণ আছিল। ৰাজেশে তাক সুধিলে যে তুমি মোৰ ঘৰলৈ কিয় আহি থাকা আৰু কি ক'ব বিচাৰিছা? চুৰেণে মোৰ ফালে চাই ক'লে, মোক সহায় লাগে। তাৰ কথাত মোৰ ঘাম ওলাই আহিছিল। চুৰেণে ৰাজেশক মোৰ অতীতৰ সকলো কথা ক'বলৈ ওলাইছিল। তেনেতে ৰাজেশে ক'লে, কেনেধৰণৰ সহায় লাগে তোমাক? আৰু মই মোৰ কপালৰ ঘাম মচি আছিলোঁ। তেওঁ ক'লে, মই বৰ দুখীয়া ছাৰ, মোক কিবা কামত নিয়োগ কৰক। ৰাজেশে অলপ পইচা দি পঠিয়াই দিলে আৰু ক'লে যে কাম থাকিলে নিশ্চয় তোমাক খবৰ দিম। ৰাজেশ কামলৈ ওলাই যোৱাৰ পিছত মই গেটখন খুলি তাক সুধিলোঁ যে সি কিয় মোৰ পিছত লাগি আছে। সি ক'লে যে তুমি পলাই অহাৰ বাবে মোক মালিকে বেশ্যালয়ৰ পৰা উলিয়াই দিলে আৰু মই ইমান দিনে এই সাধু বাবাৰ বেশত তোমাক বিচাৰি ফুৰিছোঁ। এই সকলোবোৰ তোমাৰ কাৰণে হ'ল। এতিয়া মোক পইচা লাগে। মই তাক অলপ পইচা দিলোঁ, কিন্তু প্ৰতিবাৰে সি পুনৰ পইচা বিচাৰি মোৰ ওচৰলৈ আহে। মই বহুবাৰ তাক পইচা দিছিলোঁ আৰু যদি তাক পইচা নিদিলোঁহেঁতেন তেন্তে সি সকলো কথা ৰাজেশক ক'লেহেঁতেন। মই ভাবি আছিলোঁ যে তাৰ পৰা কেনেকৈ মুক্তি পাম। তাক হত্যা কৰাৰ বাহিৰে মোৰ মনলৈ আন একো উপায় অহা নাছিল, কিন্তু মই এইবোৰ কৰিব নোৱাৰিলোঁ। মই ভাবিলোঁ যে এতিয়া মই তাৰ ব্লেকমেইলিঙৰ বলি নহওঁ আৰু তাৰপিছত মই তাক পইচা নিদিয়াত সি মোক ভাবুকি দি থাকিল। কিন্তু এতিয়া মই তাৰ ভয়ৰ পৰা ওলাই আহিছিলোঁ যে মই কিমান দিন তাৰ ভয়ত জীয়াই থাকিম। পিছদিনা সি আকৌ আহি মোক ক'লে যে মই ৰাজেশক সকলো কথা ক'লোঁ যে তুমি কি আছিলা। এই কথা শুনি মই কঁপি উঠিলোঁ। মই মোৰ প্ৰতিশোধ লৈছোঁ, এতিয়া কি কৰিবা? সি হাঁহিবলৈ ধৰিলে। ঠিক সেই মুহূৰ্ততে ৰাজেশে পুলিচক লৈ তাত উপস্থিত হ'ল আৰু পুলিচে চুৰেণক গ্ৰেপ্তাৰ কৰিলে আৰু ৰাজেশ মোৰ লগত গুহাৰ ভিতৰলৈ আহিল। ভিতৰলৈ আহি মই মূৰটো তলমূৰ কৰি চকীখনত বহিলোঁ। তেওঁ মোৰ ফালে চাই থাকিল আৰু তাৰপিছত ক'লে, ৰীনা, এই সকলোবোৰ কথা মই প্ৰথম দিনাৰ পৰাই জানো। এই কথা শুনি মই মূৰটো ওপৰলৈ তুলিলোঁ। তেওঁ ক'লে, মোৰ বাইদেৱে মোক সকলো কথা কৈছিল। মোৰ তোমাক ভাল লাগিল। তুমি এগৰাকী ভাল ছোৱালী। তোমাৰ লগত বহুত অন্যায় হৈছিল, কিন্তু তাৰ বাবে মই তোমাক কিয় শাস্তি দিম? সেই সময়ত তুমি অতি সহজ সৰল আছিলা। ভাল জীৱন যাপন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছিল তোমাৰ। তোমাৰ অতীতৰ প্ৰতি মোৰ অকণো অসুবিধা নাই। তুমি এজন ভাল সংগী বুলি প্ৰমাণ হৈছা। মই তোমাক বহুত ভাল পাওঁ। মাত্ৰ এইটো কথা মনত ৰাখিবা আৰু সদায় মোৰ লগত থাকিবা। ৰাজেশৰ কথা শুনি মই তেওঁৰ ওচৰত ঋণী হৈ পৰিলোঁ। তেওঁৰ সহায়, তেওঁৰ মৰমৰ বাবে। মোৰ কিছুমান ভাল কামৰ পুৰস্কাৰ আছিল হয়তো, যিটো মই মনত পেলাব পৰা নাছিলোঁ।
তেওঁক যিমানে ধন্যবাদ দিওঁ সিমানেই কম হ'ব। মই শান্তিৰ হুমুনিয়া এটা লৈ ৰাজেশৰ ফালে চাই ভাবিলোঁ, আজিও এই বাইক ভায়েকৰ দৰে এনে ভাল মহান মানুহ পৃথিৱীত আছে। কিন্তু ইমান মহান মানুহ সকলোৱে নাপায়। কিন্তু মোৰ ভাগ্য ভাল যে মোৰ সময়ৰ উজতি হোৱাৰ পৰা বাচিলোঁ। কিন্তু সেই সকলো ছোৱালীকে অনুৰোধ কৰিছোঁ যে যৌৱনত এনেকুৱা কোনো ভুল নকৰিব যাৰ বাবে আপোনালোকৰ পিতৃ মাতৃয়ে লাজত মূৰ দোৱাব লাগিব আৰু আপোনালোকে গোটেই জীৱন বদনামত লজ্জাজনক হৈ থাকিব লাগিব।